নমস্কাৰ অসম্ভৱ ৰাইজ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটি নতুন ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। আজি আহিছোঁ মই এটা খুব সুন্দৰ মহ দেখাবৰ কাৰণে আপোনালোকক, যিটো মহ আজিলৈকে আপোনালোকে ইউটিউব চেনেলতো দেখা নাই আৰু যুঁজতো বহুত কম দেখিছে। যিহেতু মহটো উঠি আহি আছে তো আপোনালোকে এইবাৰৰ পৰা ভালকৈ দেখা পাব আৰু মহটো বয়সো বেছি নহয় আৰু ক'ৰ হয় সকলোখিনি কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাওঁ বুলি আশা ৰাখিছোঁ। তাৰ আগতে দুটামান কথা ক'ব বিচাৰিছোঁ। যিসকল মহযুঁজ প্ৰেমী ৰাইজ নগাঁওবাসী হওক মৰিগাঁওবাসী হওক সকলোৱে এনেকুৱা হ'ব নালাগে যাতে মই মৰিগাঁৱৰ মই নগাঁৱৰ মই আমাৰ মহটোহে ভাল পাম মই আমাৰ মহটোহে হ'ব। মহযুঁজ প্ৰেমী ৰাইজে দুইখন ডিষ্ট্ৰিক্টৰে দুইটা অঞ্চলৰে মহক নিজৰ হিচাপত চাব লাগে, ভেদাভেদ থাকিব নালাগে। এতিয়া মই ভিডিঅ' বনোৱাৰ আগতো মই প্ৰতিটো মহক আগৰ পৰাই বহুত ভাল পাওঁ। এনেকুৱা হ'ব নালাগে মই আমুকক বেয়া পাওঁ তামুকক বেয়া পাওঁ আৰু ব্যক্তিগতভাৱে সকলোৰে এটা মৰমৰ মহ থাকে, সেইটোতো মই কোৱা নাই যে তাকো বাদ দিয়ক, বাদ দি সকলোকে ভাল পাওক, সেইটোও হ'ব নালাগে। কিন্তু মই এইটোৱে বিচাৰিছোঁ, যিহেতু আমাৰ গোটেই অসমৰ ভিতৰত মাত্ৰ দুখন ডিষ্ট্ৰিক্টতেই মহযুঁজ হয় আৰু এটা কথা এইখিনিতে আপোনালোকে হয়তো মোতকৈ বেছি জানে, তথাপিতো মই এবাৰ ক'ব বিচাৰিছোঁ, শিৱসাগৰত আহোম ৰজাসকলৰ দিনতে আৰম্ভ হৈছিলে অসমৰ প্ৰথম মাঘ বিহু পিছদিনাই ৰংঘৰৰ প্ৰাংগণত মই দেখাই নাই বহুত মহযুঁজ পাতা আৰম্ভ হৈছিলে প্ৰথম। তো সেই মাঘ বিহুৰ যিটো মহযুঁজ পাতিছিলে তাত এতিয়াও হয় শিৱসাগৰ কিছু কিছু অঞ্চলত নোহোৱাকৈ নাথাকে, কিন্তু গোটেই অসমৰ ভিতৰত আমাৰ নগাঁও আৰু মৰিগাঁও এই দুইখন অঞ্চলে দুইখন ডিষ্ট্ৰিক্টে আগতেতো এখনেই আছিলে বাৰু, এতিয়া বেলেগ বেলেগ হ'ল ভাগ হ'ল, আমাৰ এই পৰম্পৰাটো ৰখাবৰ কাৰণে সক্ষম হ'ল আজি পৰ্যন্ত। মই এইটোৱে ভাবোঁ ইমানখন ডিষ্ট্ৰিক্টৰ ভিতৰত মাত্ৰ আমাৰ এই দুখন আৰু শিৱসাগৰ ডিষ্ট্ৰিক্ট তিনিখন, মাত্ৰ তিনিখনতেহে পৰম্পৰাটো থাকি গ'ল। গতিকে মই নগাঁৱত জন্ম হৈ নিজকে সুখী বুলি অনুভৱ কৰোঁ, যিহেতু এই পৰিৱেশটো বেলেগ এখন ডিষ্ট্ৰিক্টত গৈ ক'লে বুজি নাপাব হয়তো। আজি মৰিগাঁও আৰু নগাঁওবাসী ৰাইজে যিটো অনুভৱ কৰিছে মাঘ বিহু পিছদিনাৰ পৰা বিহু যেন অনুভৱ হৈয়ে থাকে, যিহেতু মাঘ বিহু পিছদিনাৰ পৰা হয় মহযুঁজ আৰম্ভ আৰু বিহুৰ দিনাৰ পৰাই আৰম্ভ হয়। আপোনালোকে যদি বিহুৰ দিনা খেল চাম বুলি ভাবিছে, মই এইখিনিতে কৈ থওঁ, যদি বিহুৰ দিনা খেল চাম বুলি ভাবিছে উৰিয়া গাঁৱৰ বাইপাছৰ পৰা 1 কিলোমিটাৰ ভিতৰতে তাতে সুধিলেই গম পাব এখন মহযুঁজ ডাঙৰ মহযুঁজ আয়োজন হয়। পাৰিলে মই আপোনালোকক এটা আপডেট জনাম আগদিনা যে কোনটুকু জেগা লোকেশ্যনটো সকলোখিনি কৈ দিম, যদি আহে চাব পাৰিব বিহুৰ দিনা। তো বিহু পিছদিনাৰ পৰা হওক বিহু দিনাৰ পৰাই হওক যিখিনি খেল আৰম্ভ কৰা হয়, তো সেই দিনৰ পৰা ধৰি শেষ দিনটোলৈকে এনেকুৱা লাগে যেন মাঘ বিহু শেষ হোৱাই নাই, আমাৰ গাত লাগিয়ে আছে। তো সেই মহযুঁজখনেই আমাৰ পৰম্পৰাটোৱে আমাক মনত এটা বহুত ফূৰ্তি ৰখায়। গতিকে এইটো ফূৰ্তিয়ে হৈ থাকিব লাগে, কাজিয়াৰ সৃষ্টি কেতিয়াও হ'ব নালাগে, ফূৰ্তি সদায় ফূৰ্তিৰ দৰেই হ'ব লাগে, মই সেইটোৱে ভাবোঁ মোৰ জ্ঞান। তো ফূৰ্তিক কেতিয়াও কাজিয়া সৃষ্টিলৈ নিব নালাগে, সদায় মৰম চেনেহেৰে থাকিব লাগে। মোৰ মনৰ কথাটো আছিলে এইটো, যদি আপোনালোকে মোৰ মহটোক বেয়া পায় বা বেলেগৰ মহটোক বেয়া পায়, সেইটো নিজৰ ব্যক্তিগত কথা, ভাল পোৱা বেয়া পোৱা সকলোৱে থাকে, কিন্তু সেইটো মানে গৃহস্থই জনাকৈ মানে দেখুৱাব নালাগে। কিয়নো এজন গৃহস্থই এটা ধুম গৰলীয়া মহ পুহিলেহে আমি মাঘ বিহুৰ দিনাৰ পৰা মহযুঁজ চাবলৈ পাওঁ। যদি মহবোৰ যদি বেয়াই, তেতিয়াহ'লে সকলোৱে যদি মহ নোপোৱা হয়, তেতিয়াহ'লে থাকিবনে আমাৰ পৰম্পৰাটো? তো মই বিচাৰোঁ সকলো ৰাইজকে, যদি মোৰ কিবা ভুল হৈছে কথাখিনি কোৱাত, তেতিয়াহ'লে মোক ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, আৰু যে এনেকুৱা নহওক আগন্তুক, তাৰে মই আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ যে সুকলমে প্ৰত্যেকখন খেল হৈ যায়, সকলো ৰাইজ অনুষ্ঠিত মানে সুকলমে অনুষ্ঠিত কৰিব পাৰে খেলবোৰ, সকলোৱে যাতে মৰম দিয়ে, মইতো সেইটোৱে বিচাৰোঁ আৰু হয়তো আপোনালোকেও তেনেধৰণেই বিচাৰে। মাজত মানে কোনো এচাম লোক এনেকুৱা হ'ব নালাগে যাতে খেলখন পাতাত বিৰোধী হ'ব নালাগে, মৰমেৰে সকলো সমান হ'ব লাগে, মানে 100% মানে প্ৰত্যেকজন ব্যক্তিৰে সকলো। বাৰু যি হ'ল
যি হৈ গ'ল আগত মই ভাবোঁ যিহেতু এইবাৰো এতিয়া সকলো ৰাইজকে ইমান এটা ডাঙৰ খবৰ চৰকাৰে এতিয়া 2013 চনৰ পৰা যি বন্ধ হৈ গৈছিলে ম'হ যুঁজ লুকাই চুৰ কৰি পতা হৈছিলে এতিয়া অনুজ্ঞাপত্ৰ দিছে আজি 2023 চনত গতিকে আগন্তুক 24 চনত মই ভাবোঁ বহুত ভাল যুঁজ হ'ব বুলি ডাঙৰ যুঁজ হ'ব সেই আগৰ দৰে যিখিনি খেল বৰ্তমান পিছ পৰি ৰৈ গৈছিলে এতিয়া যোৱা বছৰ ধৰি লওক বহুত ডাঙৰ খেল পিছ পৰি ৰৈ গৈছিলে এতিয়া মৰিগাঁৱৰ ধৰি লওক ডাঙৰ এই গছতল যুঁজখন ইমান এখন ডাঙৰ যুঁজ জালুগুটি খেলখন ইমান ডাঙৰ যুঁজ এতিয়া এইবাৰ কপাহেৰা যুঁজ 26 জানুৱাৰীত হোৱা যুঁজ কিমান দেৰিকৈ হৈছিলে গতিকে এইবাৰ সকলো যুঁজ তাৰিখ মতে হ'ব সেইবাবে মই বিশেষ বহুত আনন্দিত কাৰণ সকলো মানুহ বাহিৰত থকা মানুহবিলাকতো সদায়তো আহিব নোৱাৰে গতিকে বিহুৰ পিছতে যোনে 10-12 দিন ছুটি লৈ আহিব বাহিৰত থকা চাকৰি কৰা সকলে আৰু গাঁৱৰো কৰ্মৰত ব্যস্ত থকা মানুহ একেলগে যুঁজখিনি সকলোৱে উপভোগ কৰিব পাৰিব হয়নে বাৰু তো গতিকে মোৰ ক'ব লগা কথা এইখিনি আছিলে আৰু আহক আমি তেতিয়াহ'লে ভিডিঅ'টোলৈ আগবাঢ়োঁ আপোনালোকক দেখাই থকা ম'হটো হৈছে নগাঁৱৰ এটা মানে ভিতৰুৱা অঞ্চলৰ নগাঁও টাউনৰ পৰা ধৰক 7 কিলোমিটাৰ ভিতৰুৱা অঞ্চল এটাৰ ম'হ হয় আৰু ম'হটো বয়স হৈছে মাত্ৰ 6 দাঁত আৰু চাওক শিঙা বানৰ পৰা স্বাস্থ্য পাতি খুব ধুনীয়া বয়স বেছি হোৱা নাই তো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ প্ৰথমবাৰৰ বাবে শিঙা বানটো আপোনালোকে চালে মানে ক'ব লাগিব যে ইমান এটা খুব সুন্দৰ ম'হ একদম ধুম গৰলীয়া নিচিনা হৈ আহিছে গতিকে সকলো ৰাইজে আশীৰ্বাদ কৰিব এই ম'হটো যেন এইবাৰ খেলত খুব সুনাম কঢ়িয়াই আনিব পাৰে সকলো ৰাইজক খুব সুন্দৰ খেল দেখাব পাৰে তো আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আশা ৰাখিছোঁ আপোনালোকে ম'হৰ ভিডিঅ'টো চাই খুব ভাল পাইছে আৰু আশীৰ্বাদ কৰিব এই ম'হটোৱে যাতে এইবাৰ খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিব পাৰে আৰু ৰাইজে এই ম'হটোৰ খেল প্ৰথম আপোনালোকে দেখা পাব মৌখাটিৰ জলাহ মৌখাটিৰ 1 তাৰিখৰ দিনা মানে বিহুৰ পিছদিনা সেইদিনা কেইবা জেগাতো খেল হয় ডাঙৰ খেল 1 নম্বৰতে হৈ গ'ল আহতগুৰি চবতকৈ ডাঙৰ খেল আছিলে এটা সময়ত ম'হ যুঁজ বুলি ক'লে জনা যায় মৰিগাঁও অঞ্চলত আহতগুৰি তো আহতগুৰিৰ কথা অকল মৰিগাঁৱে নহয় গোটেই অসমে জানে যে আহতগুৰিৰ সমান বিখ্যাত ম'হ যুঁজ ক'তো নাই গতিকে এইবাৰো তেনেধৰণেই খেল হ'ব তো 1 তাৰিখে আহতগুৰি আৰু মৌখাটি হ'ব আৰু লগতে বৈদ্যবৰী তো এই 3 জেগাত হ'ব আপোনালোকে সকলোৱে জানেই তো গতিকে যোনখিনি ৰাইজৰ যোনফালে সুবিধা হয় সকলোতে নিমন্ত্ৰণ থাকিলে সকলোতে যাব সুন্দৰভাৱে খেল চাব তো আৰু এই ম'হটোক আপোনালোকে দেখা পাব গতিকে 1 তাৰিখে মৌখাটি অঞ্চলত গতিকে সকলো ৰাইজ আহিব খুব সুন্দৰকৈ খেল উপভোগ কৰিব চাবৰ কাৰণে আৰু ম'হটোৰ বয়স 6 দাঁত তো কেনেকুৱা লাগিছে আপোনালোকৰ ম'হটো চাই কমেণ্ট কৰিব সকলোৱে যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো আমি সমাপ্ত কৰিব ওলাইছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ লগত পোৱা প্ৰতিশ্ৰুতিৰে সকলোকে আজিলৈ জনাইছোঁ বাই বাই পাইছিলি বেয়াও লাগিছে